সো ফাইনেলি আমি বহুত এনজয় কৰি আছোঁ, বহুত মস্তি কৰি আছোঁ ভূটান চৌকীত। যিহেতু আজি বছৰৰ শেষ দিন, 2021 আজি শেষৰটো দিন, গতিকে আজি বহুতখিনি মানুহে জীৱনটোত বহুতখিনি হেৰুৱাই বহুতখিনি পায় বাৰু, কিন্তু আজিৰ দিনটো অন্তত মানে মনটো একদম মানে মই ভাবোঁ মনটো একদম মানে হেপী কৰি ৰাখিব লাগে। যিহেতু বছৰৰ লাষ্ট মানে যি হওক, ভালে যাওক বা বেয়াই যাওক, বছৰটো একদম মানে হেপী কৰি ৰাখিব লাগে। আজিৰ দিনটো মানে কি খুব ভালকৈ পাৰ কৰিব লাগে। বছৰত যিমানখিনি মানে দুখ কষ্ট, যিমানখিনি টেনশ্যন চব চব বাদ দি পেলাই আজিৰ দিনটোত মানে এনেকুৱাকৈ ভাবিব লাগে যে আজিৰ দিনটো একদম জিৰ' মানে ট'টেলি মোৰ কোনো টেনশ্যনেই মন নাই। ভূটান চৌকীৰ ইয়াতে এটা বস্তু ভাল লাগে কি, ইয়াতে বহুতকেইটা ফুৰ্তি আছে। আপুনি যিমানে চাব, যিমানে আগলৈকে যাব, যিমানে মানে চাব প্লেচবিলাক, চবতে ফুৰ্তি পাব। বহুতকেইটা ফুৰ্তি আছে। এইটো এটা চাওক, মই থিয় দি আছোঁ, ইয়াত বৰ্তমান পানী নাই, হয়তো বাৰিষা ইয়াতে পানী থাকে, কিন্তু ইয়াতে কি ধুনীয়া মানে সৰু সৰু মাছ আছে, চাবলৈ খুবেই ভাল লগা। আৰু এনেকুৱাকৈ যদি গৈ থাকোঁ আৰু আগলৈকে আৰু আছে, কিন্তু সিফালে আৰু ইমানখিনি নাযাওঁ। কিন্তু এটা কথা মই এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক ক'ব বিচাৰোঁ যে আজি বছৰটোত শেষৰটো দিন, আজি 2021 চনৰ আজি শেষৰটো দিন, আৰু শেষৰটো দিন বুলি খুবেই মস্তি কৰিব লাগে, খুবেই এনজয় কৰিব লাগে। বছৰত আমি খুবেই হেৰুৱাওঁ, খুব বস্তু কিছুমান পাওঁ, কিছুমান হেৰুৱাওঁ, কিন্তু সেই পোৱা নোপোৱাৰ মাজতে জীৱন। গতিকে খুব এনজয় কৰিব লাগে, খুব পাৰ্টি কৰিব লাগে। মানে আজিৰ দিনটোত পাৰ্টি মানে মই আপোনাক বেলেগ ধৰণৰ পাৰ্টিৰ কথা কোৱা নাই, মানে মনটো খুব এনজয় কৰি ৰাখিব লাগে। আজি চব মানে এনেকুৱাকৈ ভাবিব লাগে যে আজি ট'টেলি জিৰ', মোৰ তেনে একো টেনশ্যনে নাই। মই আজি গোটেই মানে দিনটো আজি মই তানে মনটো মানে হেপী কৰি ৰাখিম। মই তানে এই যিবিলাক মোৰ মন বেয়া লগা কথা বা টেনশ্যন এইবিলাকৰ কথা আমি মনতে নানো, এনেকুৱাকৈ ভাবিব লাগে। আৰু গোটেই দিনটো মানে গোটেই দিনটো নহয়, গোটেই বছৰটোকে আজি মানে ভালকৈ বিদায় দিব লাগে, তেতিয়াহে আমি নতুন বছৰ এটা পাম। তো মই আৰু নতুন প্লেচবিলাক দেখাম। আৰু এতিয়া আমি লাঞ্চ কৰা নাই, লাঞ্চ কৰি পেলাই আৰু বেলেগ প্লেচত যাম, অলপ আৰু দূৰত যাম, তাতে ট্ৰেড ফেয়াৰ চলি আছে, সেইখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই দেখাম। আৰু ভিডিঅ'টো আৰু যোৱাৰ পৰতো আপোনালোকক দেখাম। মই আহিছোঁ এটা নিজৰা, এটা সৰু সুঁতিটো খুবেই ভাল লাগিছে, মই আপোনালোকক দেখাই দিছোঁ। এইটো ওপৰৰ ফালে পানী খুব কম আছে সুঁতিটোত, সেইকাৰণে আহিব পাৰিছোঁ। হয়তো বাৰিষা এইটো খুবেই ভৰি যায় আৰু পানী একদম আগত যায়। আগত এটা ডাঙৰ এটা সুঁতি আছে, সেইটোত পানীখিনি গৈ পৰে। এতিয়া কথাটো হ'ল, আমি ভাত খোৱা নাই, ভাত খাম বাৰু। ভাত খাই পেলাই আৰু অলপ আগত যাম। আগত ধুনীয়া মেলা চেলা হৈ আছে, সেইবিলাক চাম। কমলা কিনিম, ধুনীয়া কমলা, আনাৰস, সেইবিলাক খুব কম দামতে পায়, ভূটানৰ পৰা ছাপ্লাই হয় আৰু ইয়াতে আহে, কিনিম। আৰু যিখিনি চাব লগা জেগা আছে সেইখিনি আৰু চাম। আৰু বিশেষকৈ মোৰ ভাল লাগে যিবিলাক ষ্ট্ৰীম আছে এনেকুৱাকৈ সৰু সেইবিলাক মই চাবলৈ খুবেই সেইকাৰণে মই মোৰ লগৰবিলাকক এৰি হ'লে মই ইয়াতে আহিছোঁ চাবলৈ। আৰু ইয়াতে এই শিলবিলাক ধুনীয়া আছে, আৰু এইবিলাক চব হাতীৰ গোবৰ পৰি আছে, তাতে হাতী বনৰীয়া জাক আহে। এই চাওক, এইয়া পৰি আছে হাতীৰ গোবৰ। এতিয়া ফাইনেলি মই আৰু প্লেচবিলাক দেখাম বাৰু। এতিয়া মই ভাত খাবলৈ যাওঁ, যাই পেলাই আৰু যিফালে চাওঁ সিফালে গ্ৰীণ, কেৱল গ্ৰীণ। সেইকাৰণে মোৰ বহুত ভাল লাগে। মোৰ গছ গছনি সেউজীয়া মোৰ খুবেই ভাল লাগে, সেইকাৰণে মোৰ চবতকৈ বেছি আহি মোৰ ভাল লাগিছে।